চাব বহুত ধুনীয়া লাগে আৰু সেয়া আমিও আহিছোঁ বহুত ইয়াৰ সৌন্দৰ্য তলাতল ঘৰ আহিলোঁ আমি চাহ একাপ খাই ল'লোঁ তাৰপিছত আহি আছোঁ আজি বহুত ভিৰ আৰু এইপিনে পিকনিক খাবলৈ দিয়ে এই গ্ৰাউণ্ডখনত এতিয়া তলাতল ঘৰ পালোহি আৰু ইমান ভাল লাগিলে ইয়াত চাহ একাপ খালোঁ সৰু দোকানখনতে আৰু পিঠা আৰু চাহ খালোঁ তলাতল ঘৰত আহি পেলাই আমাৰ ছোৱালীয়েও এয়া শিৱসাগৰত পিঠা খালেহি ভাল লাগিলে আৰু এতিয়া ইয়াত সোমাম আৰু এয়া চাওক তলাতল ঘৰ এয়া শিৱসাগৰ মানে আমাৰ এতিয়া গোটেইখিনিয়ে ফুৰা হ'ল আৰু ৰংঘৰ চালোঁ আৰু এতিয়া শিৱদৌলত গ'লোঁ আৰু এতিয়া তলাতল ঘৰ তাৰপিছত আমি যামগৈ আৰু আকৌ জেঠাইহঁতৰ ঘৰলৈ আৰু আজি আৰু কাইলৈ আমি থাকি আমি পৰহিলৈ গুচি যাম আৰু এয়া যিমান পাৰোঁ ভাবিছোঁ আপোনালোকক দেখুৱাম আৰু ইয়াত আহিছোঁ এতিয়া ভিডিঅ' হ'ব আমাৰ দুটামান আৰু ভিডিঅ'কেইটা চাব আপোনালোকে শেষলৈকে আৰু কমেণ্ট কৰিব কিন্তু এইটো ভিডিঅ'ত দেই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল আপোনালোককো আমাৰ লগতে দেখুৱাম সকলোৱে দেখিয়ে আছে অসমৰ যিহেতুকে শিৱসাগৰখন বহুত ভাল জেগা আৰু এইখন জেগালৈতো আহিবলৈ এদিন চাবলৈ বহুত হেঁপাহ থাকে সকলোৱে আহিব চাব বহুত ধুনীয়া লাগে আৰু সেয়া আমিও আহিছোঁ বহুত ইয়াৰ সৌন্দৰ্য উপভোগ কৰিছোঁ ব'লক এয়া তলাতল ঘৰৰ ভিতৰলৈ সোমাওঁ আপোনালোককো লৈ যাওঁ ইয়াৰ ভিতৰলৈ এয়া ভিতৰলৈ গৈ আছোঁ আমি দেখিছে মানুহবিলাকে সকলোৱে ইয়াত আহি পেলাই একদম এনজয় কৰিছে ইয়াত গৈ আছে তলাতল ঘৰ তললৈ সোমাই আছোঁ দেই আমি
ইঞ্জিনিয়াৰিং কোন কেনেকৈ সোমাইছে একো গম নাপায় দেই। এয়া চাওক তলাতল ঘৰ। ব'লা 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 আগলৈ চোৱা। কি বস্তু চাবলৈ পোৱাটো বহুত মানে ভাগ্যৰ কথা, কাৰণ সকলোৱে অসমত যদি থাকে, অসমত থকা মানুহ থাকে, শিৱসাগৰ যদি চোৱা নাযায় এবাৰ মানে তাৰ সৌন্দৰ্যটো উপভোগ কৰি পিনে পোৱা নাযাব। আৰু খুব ধুনীয়া অসমখন, সেই শিৱসাগৰখনে মানে আমাৰ সমান দিয়া আহিব, নিশ্চয় আহিব ন। কিছুমান মানুহে এইবিলাক আঁকি যে এইবিলাক ভাল কথা নহয়, কিন্তু আচলতে আঁকিব নাপায়। এতিয়া মেইন ৰাস্তা কিনি আছে। আহিব লাগে দেই। এনেকৈ তলেদি আহিলোঁ, আহি পেলাই ওপৰদি গ'লোঁ, ওপৰদি গৈ পেলাই আকৌ তলেদি আহি পেলাই এনেকৈ ঘূৰি এনেকৈ তলে ওলাই আহিলোঁ। এইকেইটা অৰিজিনেল টোপ হয়, একেবাৰে ৰজাদিনীয়া টোপ, আহোম ৰজাৰ টোপ। এইকেইটা তেতিয়া দিনৰ চোৱা, লোহাৰ। এইকেইটা আকৌ ডাঙৰ আৰু ডাঙৰ। দেখিলা কেনেকুৱা লাগিছে? এয়া একে আহোমৰ দিনত দেই, সঁচা সঁচিকেইটা তেতিয়াৰে এইবিলাক। এতিয়া নচলে চাগে, চলিব পাৰে নাজানো, কিন্তু তেতিয়াৰ দিনৰ এইকেইটা। এতিয়া চলে নে নচলে নাজানো, বেয়া হ'ল চাগে। এতিয়া ভাল লাগিলে নাই? পানী ওলাই গ'লগৈ, আৰু তাই ইমান চৰ্দি লাগিছে নহয়। ইয়াত অহাৰ পিছত পানী চেঞ্জ হৈ গৈছে। এতিয়া আমি অলপ বহিছোঁ, এটা ধুনীয়া পৰিৱেশ এটা। খুচি চালা, ভাল লাগিলে নে? কেনেকুৱা লাগিলে? ধুন লাগিলে নাই? এয়া তলাতল ঘৰৰ পৰা এয়া যাবলৈ ওলাইছোঁ। একদম ভাগৰুৱা হৈ গৈছোঁ, দেখিছা চুলি মুখৰ অৱস্থা নাই, ৰ'দ ইমান, কিন্তু বহুত ভাল লাগিলে আহি। একদম মানে মনটো বহুত সুখী হৈ গৈছে, আৰু ভাগৰটো আমি অনুভৱেই কৰা নাই। শিৱসাগৰত গোটেইখন ইতিহাসৰ মানে জড়িত হৈ আছে। অসমৰ মানে গোটেই ঐতিহাসিক বুলি ক'লে শিৱসাগৰখনেই বুজা যায়। আৰু বহুত মানুহে ইয়াত পিকনিকো খাই আছে। মুঠতে গোটেই শিৱসাগৰখনৰ গোটেইখিনি বস্তুৱেই মানে বহুত ভাল লাগে। ইয়াত মানুহে একদম উঠি আছে, পুৰা এনজয় কৰিছে বহুত। মানে ইয়াত দেখিছে পিকনিক খাই আছে। শিৱসাগৰৰ গোটেই জেগাখিনিয়ে মানে বহুত ধুনীয়া। আৰু এয়াই ভিডিঅ'টো গোটেই চাব আপোনালোকে সম্পূৰ্ণকৈ।